কৰোনা 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 প্ৰতিজন লোকৰ মনত এতিয়া কেৱল কৰোনা আতংক সমগ্ৰ বিশ্বতেই ধাৰণ কৰিছে মহামাৰীৰ ৰূপ। তাৰ মাজতেই বহিৰাজ্যত কৰ্মৰত হাজাৰ হাজাৰ যুৱকে অসমলৈ কঢ়িয়াই আনিছে কৰোনাৰ অশনি সংকেত। স্বাস্থ্য বিভাগ কিংবা প্ৰশাসনৰ নাই পৰ্যাপ্ত ধৰণৰ ব্যৱস্থা। বহিৰাজ্যৰ পৰা অহা যুৱকক লৈ ধিঙত তীব্ৰ আতংকৰ সৃষ্টি। বিশ্বজুৰি ভয়ানক ৰূপ ধাৰণ কৰা কৰোনাই নগাঁৱৰ পশ্চিমাঞ্চললৈ কঢ়িয়াই আনিছে তীব্ৰ আতংক। শনিবাৰে এনে এক ঘটনা সংঘটিত হয় ধিঙৰ বিলতীয়াৰ তফাজুল হক নামৰ এইজন যুৱক বহিৰাজ্যৰ পৰা আহি উপস্থিত হৈছিল ধিঙত। ধিং বজাৰত একাংশ ব্যৱসায়ীৰ লগত কৈছিল হায়দৰাবাদত কৰোনাত আক্ৰান্ত হৈ লগৰ এজন যুৱক মৃত্যু হোৱাৰ কথা, যাৰ ভয়ত কেৰালা ত্যাগ কৰাৰ কথাও সদৰি কৰিছিল একাংশ ব্যৱসায়ীৰ সৈতে। আৰু তাৰ পিছতেই যুৱকজনৰ প্ৰতি সন্দেহ হৈছিল বহুতৰে। লাগি গ'ল হোৱা দোৱা। ততাতৈয়াকৈ যুৱকজনক এইখন গাড়ীৰ ভিতৰত আবদ্ধ কৰি খবৰ দিয়ে ধিং আৰক্ষী আৰু ধিং চক্ৰৰ বিষয়াক। লগে লগে আৰক্ষী আৰু চক্ৰৰ বিষয়া উপস্থিত হৈ যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ধিং এফআইআৰত ভৰ্তি কৰোৱা হয়। ৰাজ্য চৰকাৰে ইতিমধ্যে বহিৰাজ্যৰ পৰা অহা লোকসকলক স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে যদিও বহু যুৱক স্বাস্থ্য পৰীক্ষা নকৰাকৈ নিজ নিজ গৃহত উপস্থিত হৈ মুকলিকৈ টাউন বজাৰত ঘূৰি ফুৰাক লৈ ব্যাপক হাৰত বৃদ্ধি পাইছে কৰোনাৰ আতংক। চৰকাৰলৈ দল সংগঠনৰ আহ্বান, বহিৰাজ্যৰ পৰা অহা যুৱকসকলক সঠিকভাৱে কৰক সকলোৱে স্বাস্থ্য পৰীক্ষা, নহ'লে যে শুদ্ধ ফেৰিঙতিত সান্দৱ দাহ হোৱাৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা। ইতিমধ্যে বহিৰাজ্যত কৰ্মৰত আমাৰ ধিঙৰ যুৱকসকল আহি পেলাই গৃহ অভিমুখে আহিছে যুৱকসকল, কিন্তু উন্নত মানৰ তেওঁলোকক কোনো চিকিৎসা কৰা বা তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰা নাই। আহি পেলাই চব নিজৰ ঘৰে ঘৰে সোমাই আছে, বাহিৰত ঘূৰি ফুৰিছে। আজিও ধিং বজাৰত বহুকেইজন কেৰেলাত কৰ্মৰত যুৱক আহি পেলাই ধিং বজাৰত ঘূৰি ফুৰিছে। ইয়াৰ ওপৰত স্বাস্থ্য বিভাগ তথা প্ৰশাসনে কোনো ব্যৱস্থা লোৱা দেখা যোৱা নাই। যদিও এই ভাইৰাছৰ পৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীৰ পৰা আদি কৰি বিভিন্ন স্বাস্থ্যকৰ্মীসকলে আমাক আঁতৰত থাকিব দিছে। এই ৰোগীসকলক বহিৰাজ্যত কৰ্মৰত যিসকল লোক আছে তেওঁলোকক ইতিমধ্যে কিবা ৰোগ আছে নেকি তেওঁলোকক চিকিৎসা ব্যৱস্থা কৰিব বিচাৰিছে, কিন্তু একে সুৰুঙা লৈ প্ৰশাসনৰ সুৰুঙা তথা চিকিৎসা বিভাগৰ সুৰুঙা গ্ৰহণ কৰি এইসকল লোক ধিং বজাৰৰ আশে পাশে ঘূৰি ফুৰা দেখা গৈছে। তেওঁলোকক সোনকালে চিকিৎসা ব্যৱস্থা কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, যাতে এই সংক্ৰমণ ৰোগ বহিৰাজ্যৰ পৰা আহি তেওঁলোকে ইয়াত সংক্ৰমণটো আৰম্ভ কৰিবলৈ নোৱাৰে। তাৰ লগত গৈছিল চেন্নাইত 6জন ল'ৰা, তাৰে এজন চেন্নাইৰ পৰা দূৰ আৰু কেৰেলাত গৈছিলে, তাতে কৰ্ম কৰি আছিল। তাৰে এজন তেওঁলোকৰ পাইছে কৰোনা ভাইৰাছত, আৰু এওঁলোক বুধবাৰ দিনাখন আহি পেলাই আমাৰ ধিং বজাৰ পাইছিল। টোটেল কেইজন ল'ৰা আহিছে? তাৰপৰা 5জন আহিছে। তেহেঁতৰ স্বাস্থ্য পৰীক্ষা কৰিছে নেকি, সুধিছে নেকি? সিহঁতক সুধোতে কৈছে নগাঁৱত কৰিছোঁ বুলি কৈছে, নগাঁৱত হেৰি কৰিছোঁ বুলি কৈছে। তথাপিতো বিজ্ঞাপন দি আছে 14 দিন ঘৰত থাকিবলৈ, তাক কৈছোঁ কথাখিনি মানা নাই। কিন্তু আহি পেলাই সময় থাকোঁতেই সজাগ আৰু সচেতন হওক আপুনিও, অৱলম্বন কৰক যথেষ্ট সাৱধানতা। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।